নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে হাউ টু এছামিজ ইউটিউব চেনেল। বন্ধুসকল, তেজপুৰত নতুন ইণ্ডিয়ান আৰ্মি ৰিক্ৰুইটমেণ্ট আহিছে। এইটোত আপোনাৰ এজ লিমিট, চেষ্ট, ৱেইট, হাইট সকলোবোৰ ডিটেইলছ, অনলাইন কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া আহিব, এই সকলো ধৰণৰ ডিটেইলছ এই ভিডিঅ'টোত জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু এনে ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, এইটো হৈছে তেজপুৰৰ ৰেলীটোৰ অফিচিয়েল নটিফিকেশ্যন। এইটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে। বন্ধুসকল, এই ৰেলীটোত কোন ডিষ্ট্ৰিক্টে এপ্লাই কৰিব পাৰিব ইয়াত দিয়া আছে। হোজাই, বিশ্বনাথ, নগাঁও, শোণিতপুৰ, মৰিগাঁও, এই সকলোবোৰ যিবোৰ ডিষ্ট্ৰিক্ট আছে তাৰে কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু এই ৰেলীটো হ'ব 13 জানুৱাৰীৰ পৰা 17 জানুৱাৰী 2020 আৰু এই ৰেলীটো হ'ব শলমাৰা মিলিটাৰী ষ্টেডিয়াম তেজপুৰত। এইটো ৰেলীটো হ'ব। এডমিট কাৰ্ড আহিব আপোনাৰ 29 ডিচেম্বৰত আৰু অনলাইন আৰম্ভ হ'ব 14 নৱেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব। ইয়াত দিয়া আছে আপোনাৰ কেটেগৰী ৱাইজ আপোনাৰ হাইট, চেষ্ট, ৱেইট বিষয়। এইটো চৰ্জাৰ যদি আপুনি এপ্লাই কৰে আপোনাৰ এজ লাগিব 17.5 পৰা 21 বছৰ ভিতৰত আৰু আপুনি জন্ম হ'ব লাগিব 1 অক্টোবৰ 1998 পৰা 1 এপ্ৰিল 2002 আপোনাৰ জন্ম হ'ব লাগিব আৰু আপোনাৰ হাইট হ'ব লাগিব ইয়াত 160 চেণ্টিমিটাৰ, আপোনাৰ ৱেইট হ'ব লাগিব 48 কেজি আৰু আপোনাৰ চেষ্ট 77 আৰু 5% অৰ্থাৎ 5 চেণ্টিমিটাৰ আপোনাৰ এক্সপেনশ্যন কৰিব লাগিব। আৰু ইয়াত দিয়া আছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ কৰিব লাগিব আৰু 45% আপোনাৰ থাকিব লাগিব আৰু প্ৰত্যেকখন ছাবজেক্টত আপুনি 33কে পাব লাগিব। তাৰপাছত আপোনাৰ আহিছে এইবাৰ চলজাৰ টেকনিকেলত আপোনাৰ এজ লাগিব 17.5 পৰা 23 বছৰলৈ আৰু আপুনি জন্ম হ'ব লাগিব 1968 অৰ্থাৎ 1996 চনৰ 1 অক্টোবৰৰ পৰা 2002 চনৰ এপ্ৰিললৈ আপোনাৰ জন্ম হ'ব লাগিব। আৰু ইয়াত আপোনাৰ হাইট দিছে 157 অৰ্থাৎ 157 চেণ্টিমিটাৰ, আপোনাৰ ৱেইটটো একেই 48 কেজি, সকলোতো কেটেগৰীতে ৱেইটটো একে হয় আৰু আপোনাৰ চেষ্টটো একে ধৰণৰ হয় 77 আৰু 5 চেণ্টিমিটাৰ আপোনাৰ এক্সপেনশ্যন কৰিব লাগিব। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। ইয়াত আপোনাৰ দিয়া আছে 12 পাছ লাগিব। তাৰপাছত আপোনাৰ ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, ইংলিছ উইথ প্ৰত্যেকখন ছাবজেক্টত আপুনি 40 পাব লাগিব আৰু আপোনাৰ টোটেল 50% হ'ব লাগিব। তাৰপিছত আপোনাৰ আহিছে চলজাৰ ক্লাৰ্ক আৰু ষ্ট'ন কিপাৰ। ইয়াত আপোনাৰ হাইট হৈছে 160 চেণ্টিমিটাৰ, আপোনাৰ এজ লাগিব 17 পৰা 23 বছৰ ভিতৰত আৰু আপোনাৰ ৱেইট আৰু চেষ্ট আগৰ দৰে একে। আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে 12 পাছ, হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। আপুনি যিকোনো ষ্ট্ৰীমেদি নহওক, আৰ্টছ, কমাৰ্চ, ছায়েন্স, আপোনাৰ 60% লাগিব আৰু 50% লাগিব প্ৰত্যেকখন ছাবজেক্টত। তাৰপিছত আপোনাৰ আহিছে চলজাৰ ট্ৰেডমেন এটা দুটা আহিছে। ট্ৰেডমেনত হৈছে আপোনাৰ 10 পাছ আৰু এটা হৈছে 8 পাছ। আপোনাৰ এজটো একে 17.5 পৰা 23 বছৰলৈ আৰু আপোনাৰ হাইটটো একে 160 চেণ্টিমিটাৰ আৰু আপোনাৰ যিটো ৱেইট হৈছে 48 কেজি আৰু চেষ্টটো একেধৰণে। আপোনাৰ যিটো 10 পাছ আছে আপুনি 10 পাছ কৰিব লাগিব আৰু প্ৰত্যেকখন ছাবজেক্টত 33% পাব লাগিব অৰ্থাৎ 33কৈ প্ৰত্যেকখন ছাবজেক্টত পাব লাগিব। এইটো নতুন নিয়ম আহিছে। তাৰপিছত আপোনাৰ 8 পাছ লাগিব চিম্পলকৈ আৰু আপুনি ইয়াতো 33% পাব লাগিব। আৰু বন্ধুসকল, আপোনাৰ যেতিয়া অনলাইন এপ্লাই কৰিব তাত আপোনাৰ এফিডেভিটখন উলিয়াই ল'ব। তাতে এটা অপশ্যন আছে, আপুনি ডাউনলোড কৰি ল'ব। এফিডেভিটখন এনেধৰণৰ হ'ব। তাৰপিছত এনেহান আপোনাৰ যিটো কোৰ্টত যায় আপুনি এইটো বনাই ল'ব লাগিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ ভিডিঅ' আগলৈ চাই থকাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।